দেৱালীৰ দিনা ৰাতি এটা জৰুৰী কাম কৰিব লাগে বুলি কোৱা হয়। কোৱা হয় যে সেইদিনা ৰাতি সঠিক নিয়মেৰে যদি কামটো কৰে তেন্তে ঘৰত ধন সম্পত্তিৰ বৃদ্ধি হয়। যদি আপুনিও বিচাৰে যে আপোনাৰ ঘৰত টকা পইচা সুখ সমৃদ্ধি বৃদ্ধি হওক তেন্তে এই সৰু কামটো কৰিবলৈ নাপাহৰিব। ধনতেৰাছৰ দিনা কিছুমান জৰুৰী নীতি নিয়ম কৰা হয়, যিবোৰ কৰিলে ঘৰত ধন টকা পইচা সুখ সমৃদ্ধিৰ বৃদ্ধি হয়। সেইদিনা বিশেষকৈ বস্তু কিনাটো শুভ বুলি মনা হয়। কিন্তু এনেকুৱা কিছুমান বস্তু আছে যিবোৰ কিনাৰ পৰা আঁতৰি থাকিব লাগে। ধনতেৰাছ প্ৰধানকৈ মা লক্ষ্মী আৰু ধনৱন্তৰী জীৰ বুলি জনা যায়। মা লক্ষ্মী ধন সম্পত্তিৰ দেৱী হয় আৰু ধনৱন্তৰী জী স্বাস্থ্য আৰু চিকিৎসা পদ্ধতিৰ দেৱতা বুলি মনা হয়। মনা হয় যে সেইদিনা ধনৱন্তৰী জীৰ জন্ম হৈছিল। সমুদ্ৰ মন্থনৰ সময়ত তেওঁ অমৃত কললৈ ওলাইছিল। সেইদিনা যিসকলে বেমাৰ বা স্বাস্থ্য সম্পৰ্কীয় কিবা সমস্যাৰ লগত যুঁজি আছে তেওঁলোকৰ কাৰণে পূজা কৰাটো অতি শুভ হয়। সোণ ৰূপ আৰু পিতলৰ বস্তু কিনাটো সেইদিনা অত্যন্ত ভাল হয়। যদি সোণ ৰূপ কিনিব নোৱাৰে তেন্তে ঝাৰু নিশ্চয় কিনিব। কোৱা হয় যে ঝাৰু কিনিলে ঘৰৰ দৰিদ্ৰতা আঁতৰ হয় আৰু মা লক্ষ্মীৰ আগমন হয়। ধনতেৰাছৰ দিনা ঝাৰু কিনি তাত বগা ৰঙৰ ধাগা বান্ধি তাক পূজা ঘৰ বা দৰ্জাৰ ওচৰত ৰাখক। দেৱালীৰ দিনা পূজা কৰাৰ পিছতহে তাক ব্যৱহাৰ কৰিব লাগে। ধনতেৰাছৰ দিনা কিছুমান নীতি নিয়ম মানি চলিব লাগে, যেনে সেইদিনা কাকো টকা পইচা ধাৰ দিব নালাগে। মনা হয় যে ধনতেৰাছৰ দিনা টকা পইচা বেলেগক ধাৰ দিয়া মানে নিজৰ ঘৰৰ লক্ষী বাহিৰলৈ পঠিয়াই দিয়া হয়। এবাৰ জানো আহক ধনতেৰাছৰ দিনা কি কি কিনিব নালাগে। শনিৰ লগত জড়িত বস্তু যেনে লোহা ক'লা ৰঙৰ সামগ্ৰী সেইদিনা কিনিব নালাগে। মনা হয় যে এইবোৰ বস্তু ধনতেৰাছৰ দিনা কিনা মানে দুৰ্ভাগ্যক আকৰ্ষিত কৰা। এইবাৰ জানো আহক মা লক্ষ্মীক কেনেকৈ সন্তুষ্ট কৰিব। এই উপায়ৰ কাৰণে 5ডাল ঝাৰু কিনিব। এই 5ডাল ঝাৰুৰ এডাল ঝাৰু নিজৰ ঘৰত ৰাখিব আৰু বাকী 4ডাল ঝাৰু বেলেগ বেলেগ মন্দিৰত দান দি দিব। মনা হয় যে এই উপায়ৰ জৰিয়তে ঘৰত নেগেটিভ শক্তিৰ প্ৰভাৱ কমে আৰু ধন প্ৰাপ্তি হয়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।